গাইজ ওয়েলকাম মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে। তো গাইজ আমি এতিয়া গৈছিলোঁ এক জেগাত, কিন্তু গাড়ী অৱস্থা দেখা পালে আপোনালোকে পাগলা হৈ যাবি। তো গাইজ বলক মোৰ লগত কি ঘটনা হৈছিল আপোনালোকক দেখাওঁ। তো বলক এতিয়া কি ঘটনা আছিল চাবলৈ যাওক। তো ভিডিঅ'টো মই য'ত ফুৰিব গৈছিলোঁ তাৰ পৰা আৰম্ভ কৰি দিছোঁ। মানে ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ, গাড়ীখন অৱস্থা দেখা পাইহে মই বনাম বুলি ভাবিলোঁ। তো গাইজ চাওক কি হৈছিল মোৰ লগত। তো চাওক। তো গাইজ আগতে লিপুকা তো মোমেকৰ তাত আছোঁ। তো তাৰ পৰাই ঘটনাটো হৈছে লিপুকা মোমেকে কিবা বজাৰ কৰিব যাব দিলে, তো বিয়া আহিছে মোমেকৰ বইনাকৰ। তো এনেকৈ এইটো সৰুতে ইমান বোকা, লাইটটো অন কৰিলে পুৰা হৈ যায় গাইজ। তো এনেকৈ হোৱা আছে পুৰা। তো এনেকৈ লাইটটো অফ কৰি দিছোঁ। তো আকৌ এইবোৰে গাইজ এই আকৌ অন কৰি দিলে এইবোৰে গাইজ। তো এনেকৈ গাইজ পুৰা বাপে মলোৱে। তো গাইজ এনেকৈ পোকা। তো গাইজ চাওক না গাইজ কিমান পোকা বে তলত দি গাইজ চাওক ভৰ্তি হৈ গৈছে বাপৰে বা। তো এনেকৈ গাড়ীখন ঠেলে আহি আছোঁ এতিয়া, উপায় নাই গাইজ পুৰা। আৰু এনেকৈ ঘটনাটো হৈ গৈছিলে। সেইখিনি ক্লিপটো কৰি মই এতিয়া গৈছিলোঁ, আমি এতিয়া বজাৰ কৰিব গৈছিলোঁ, যাতে মোৰ লগত হাতত বজাৰ আছে। এতিয়া আমি মালিবাৰীৰ পৰা ঠেলে লৈ যাই আছোঁ গাইজ, উপায় নাই এনেকৈ যাই আছোঁ আৰু গাইজ কি হ'ব উপায় নাই। ইমান বাট এতিয়া ঠেলে নিব লাগিব, বহুত কষ্ট হ'ব আৰু আজি মাৰা গেলো দিয়ে আৰু 10টামান বাজি পাব গাইজ। তো এনেকৈ উপায় নাই, এনেকৈ ঠেলি যাই আছোঁ, এনেকৈ আছোঁ ঠেলি যাই আছোঁ গাইজ। এনেকৈ গাইজ যাই আছোঁ আৰু পুৰা আন্ধাৰে মিন্ধাৰে এনেকৈ যাই আছোঁ গাইজ। তো ভিডিঅ'টো সকলোৱে চাই যাই থাকক গাইজ। কি হ'ব লিপুকা পৰা উঠিলে বুলি ঠেলছি উদ্ধে ভাই কি হ'ব অ' গাইজ। আজি বহুত কষ্ট হৈ গৈছে বাপৰে বাপ। মনে পুৰা ঠেলি আছে। এনেকৈ যাই আছোঁ গাইজ, এনেকৈ যাই আছোঁ বহুত কষ্ট আহি লিপুতছি মনে ঠেলছি, উপায় নাই আৰু কষ্ট হৈছে মনো লিপু ভালে পাইছে। তেনেকৈ বহুত কষ্ট কৰি যাই আছোঁ। তো আমাৰ গাঁও পাই গ'লোঁ কিবা কৰি, গাঁৱৰ পৰা আকৌ মনক লিপুৱে ঠেলছি আকৌ মনে ঠেলিলে। এনেকৈ গাইজ যাই আছোঁ আৰু উপায় নাই, এনেকৈ যাই আছোঁ। মনে পুৰা কচাই লৈছে, পুৰা উপায় নোহোৱা হৈছে। বহুত কষ্ট মোৰ চেণ্ডেল পাত ৰ'লেই গাইছে বাট। তো চেণ্ডেল পাত পিন্ধিলেও এই বোকা গাইছে, আজি বৰষুণ দিছে। তো এনেকৈ গাইছ আছোঁ, এনেকৈ যায়। তো গাইছ এনেকৈ ভিডিঅ'টো শেষ হ'ব হ'ল। তো এনেকৈ আজি ভিডিঅ'টো ইমানেই। তো এনেকৈ ঘটনাটো হৈ গ'ল, পুৰা ভাতটো ঠেলি আনিব লগা হৈ গ'ল। তো আজি ভিডিঅ'টো ইমানেই আছিল। তো ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আজি ব্লগটো ইমান আছিল। তো নেক্সট ব্লগত লগ পাম, ব্লগ আজিলৈ বাই বাই।